নমস্কাৰ বন্ধুসকল, আজি অনলাইনৰ পৰা এটা বস্তু আনিছিলোঁ। এইটো টাইলছ পেপাৰ হয়। এইটো লগাব লাগে টাইলছৰ ওপৰত। চাব আপোনালোকে কেনেকৈ লগাওঁ। এইটো টাইলছৰ ওপৰতে লগাম। টাইলছটো অলপ পুৰণা নিচিনা হৈ গৈছিলেগৈ, গতিকে পেপাৰটো আনিছে। চাওক পেপাৰটো এইটো কোৱালিটিৰ, এইটো কোৱালিটি পেপাৰ। এইটো লগাব লাগিব ইয়াত। সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব। ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে চাই থাকক কেনেকৈ লগাই আছোঁ। বহুত ৰিক্সত লগাব লাগে। অকণমান বেকা বেকি হ'লে বস্তুটো বেয়া হৈ যায়। সৰু টিং বা বেজি বা এনেকুৱা কিবা জোঙা হেৰি হ'ব লাগে অলপ, তেতিয়া মানে ভিতৰত থকা এয়াৰটো ওলাই যায়। সম্পূৰ্ণ টাইলছটো লগাব লাগিব। সম্পূৰ্ণ হৈ গ'ল লগোৱা। বহুত ধুনীয়া লাগিছে ফিনিচিং। কেমেৰাত ধৰিব পাৰিছে নাই গম পোৱা নাই, কিন্তু মানে নিজেই মই চাইছোঁ। মালিকো ভাল পাইছে চাই।